CUHS সেকেন্ড ৰাউণ্ড কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ অফলাইন কাউন্সেলিং হ'ব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব কি কোৰ্চৰ কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে, কেতিয়া কাউন্সেলিং হ'ব, কোনবিলাক কেণ্ডিডেট কাউন্সেলিঙত যাব পাৰিব, সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়া মই অফিচিয়েল নোটিছ অপেন কৰিম। ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেটৰ কাউন্সেলিং হ'ব 2024 চনৰ নৱেম্বৰ মাহৰ 20 তাৰিখত। ইয়াতে উল্লেখ কৰিছে কোৰ্চৰ নাম BSc মেডিকেল টেকনলজি কোৰ্চৰ সেকেন্ড ৰাউণ্ড অফলাইন কাউন্সেলিং হ'ব। এতিয়া জনাই দিয়া হ'ব কাউন্সেলিং ক'ত হ'ব। ইয়াতে উল্লেখ কৰিছে কনফাৰেন্স হলত হ'ব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যেটো কনফাৰেন্স হল আছে তাতে কেণ্ডিডেটৰ কাউন্সেলিং হ'ব। নৱেম্বৰ মাহৰ 20 তাৰিখত হ'ব, দিনৰ 11টাৰ পৰা আৰম্ভ হ'ব। এতিয়া জনাই দিয়া হ'ব কোনবিলাক কেণ্ডিডেট যাব পাৰিব। ইয়াতে উল্লেখ কৰিছে অল দিব্যাংগ কেণ্ডিডেট, যিবিলাক ছাত্ৰ-ছাত্ৰী দিব্যাংগ কেটেগৰীত এপ্লাই কৰিছিল সেইসকল কেণ্ডিডেট যাব পাৰিব। সেইসকল কেণ্ডিডেটৰ কোনো ধৰণৰ ৰেংক নালাগে। আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ ইউআৰ কেণ্ডিডেটৰ ৰেংক উল্লেখ কৰিছে 250ৰ ভিতৰত যদি আছে আৰু যদি কেণ্ডিডেট ইউআৰ কেটেগৰীৰ হয় তেতিয়াহ'লে যাব পাৰিব। ইডব্লিউএছ কেটেগৰীৰ ৰেংক ইয়াতে উল্লেখ কৰিছে 300ৰ ভিতৰত যদি আছে আৰু যদি কেণ্ডিডেট ইডব্লিউএছ কেটেগৰীৰ হয় তেতিয়াহ'লে যাব পাৰিব। ওবিসি এমওবিসি এনসিএল কেণ্ডিডেটৰ ৰেংক ইয়াতে উল্লেখ কৰিছে 802। যদি কেণ্ডিডেটৰ ৰেংক 802ৰ ভিতৰত আছে তেতিয়াহ'লে যাব পাৰিব। এসসি কেণ্ডিডেটৰ ৰেংক ইয়াতে উল্লেখ কৰিছে 1006, ইয়াৰ ভিতৰত যদি আছে যাব পাৰিব। এসটিবিৰ ৰেংক উল্লেখ কৰিছে 1205, ইয়াৰ ভিতৰত যদি ৰেংক পাইছে তেতিয়াহ'লে যাব পাৰিব। এসটিএছৰ কেণ্ডিডেটৰ ৰেংক ইয়াতে উল্লেখ কৰিছে 1226, ইয়াৰ ভিতৰত যদি ৰেংক আছে তেতিয়াহ'লে যাব পাৰিব, ইয়াত উল্লেখ কৰিছে। এতিয়া জনাই দিয়া হ'ব কি কি প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব। ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেটৰ অৰিজিনেল প্ৰমাণ পত্ৰ লগতে জেৰক্স কৰি লৈ যাব লাগিব। পাছপোৰ্ট সাইজ ফটো লৈ যাব লাগিব, মেট্ৰিক পাছৰ এডমিট কাৰ্ড, তাৰপিছত মাৰ্কশ্বিট, পাছ সাৰ্টিফিকেট লৈ যাব লাগিব, এইচএছ পাছৰ, তাৰপিছত যদি কাষ্ট সাৰ্টিফিকেট আছে তেতিয়াহ'লে লগত লৈ যাব লাগিব। এনসিএল কেটেগৰীৰ এনসিএল যেটো সাৰ্টিফিকেট আছে লগত লৈ যাব লাগিব। ওবিসি এমওবিসিৰ এনসিএলটো বিচাৰিছে। তাৰপিছত পিআৰসি লৈ যাব লাগিব, লগতে এন্ট্ৰেন্স পৰীক্ষাৰ স্কোৰ কাৰ্ড লগত লৈ যাব লাগিব। ইয়াতে উল্লেখ কৰিছে কি কি কোৰ্চৰ সিট আছে। বিএসসি ডায়ালিসিস টেকনলজি কোৰ্চৰ 3টা সিট আছে, ট্ৰমা এণ্ড ইমাৰ্জেন্সিৰ 7টা সিট আছে, ওটি টেকনলজিৰ 4টা সিট আছে, এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰৰ 5টা সিট আছে, মেডিকেল ল্যাবৰেটৰী টেকনলজিৰ 9টা সিট আছে, ব্লাড বেংকিং টেকনলজিৰ 7টা সিট আছে, আইসিইউ টেকনলজিৰ 3টা সিট আছে, ৰেডিঅ'গ্ৰাফি এণ্ড ইমেজিং টেকনলজিৰ 1টা সিট আছে আৰু বেচেলৰ অফ ফিজিঅথেৰাপিৰ 9টা সিট আছে। এতিয়া কেণ্ডিডেট এই লিষ্ট কেনেকৈ ডাউনলোড কৰি চাব পাৰিব সেই প্ৰচেছ জনাই দিয়া হ'ব। নোটিছ নিজৰ মোবাইলত ডাউনলোড কৰিবলৈ কাম কৰিব এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'ব। ৰিডাইৰেক্ট হোৱাৰ পিছত এই পেজৰ তলত যাব লাগিব। এই পেজৰ তলত ইম্পৰ্টেণ্ট লিংক সেকশ্যন আছে। এতিয়া মই ইম্পৰ্টেণ্ট লিংক সেকশ্যনত আহিছোঁ আৰু তলত লিখা আছে বিএসসি মেডিকেল সেকেন্ড কাউন্সেলিং নোটিছ। ইয়াতে ক্লিক হিয়াৰ অপশ্যন আছে। এই ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰিলেই নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিব, তাৰপিছত চাব পাৰিব। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি নোটিছ এবাৰ চেক কৰক।